হয় অসম চৰকাৰে আমাক মানে নিৰ্দেশনা দিছে যে এলুমিনি এছ'চিয়েশ্যন বিলাক পাতিব লাগে স্কুল বিলাকে আৰু বিদ্যাঞ্জলি বুলি এটা ভাৰত চৰকাৰৰ এটা সেই আছে তাতে এলুমিনি সকলৰ পৰা ডনেশ্যন বা তেনেকে ফেন বা স্কুলত যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে নাই আমাৰ সেইখিনি তেওঁলোকে দিব পাৰে তো সেইকাৰণে এলুমিনি এছ'চিয়েশ্যনটো সকলোবিলাক অসমৰ প্ৰত্যেকখন স্কুলতে পাতিব দিয়া হৈছিলে সেইবাবে আমি যোৱা 13/8/2022 প্ৰথম গঠন কৰা হ'ল তাৰপিছত সিদ্ধান্ত লোৱা হ'ল ইয়াতে ফুল এক্সিকিউটিভ বডি গঠন কৰা হ'ল আৰু জানুৱাৰী মাহত 23 চনৰ জানুৱাৰী মাহত এদিনীয়া কনভেনশ্যন এখন আয়োজন কৰা হৈছে মোৰ আসলতে এটা কথাই ক'বলৈ বিচাৰোঁ যি প্ৰাক্তন ছাত্ৰসকলক লৈ যি এটা মানে আমাৰ কমিটি গঠন হ'ল আমি বৰ সুখী আৰু আমি নিজে মই এইখন স্কুলৰ প্ৰাক্তন ছাত্ৰ হয় আৰু এই স্কুলখনত ওদালগুৰি জিলাৰ বহু কেইজন ছাত্ৰ ছাত্ৰী কিন্তু ইয়াত পঢ়িছিল আজি ৰৌতা মাজবাট টংলা ওদালগুৰি আনকি তেজপুৰ পৰ্যন্ত সেইকাৰণে আমি গৌৰৱ কৰোঁ এই ঐতিহাসিক যিখন স্কুল অসমত তেনেকুৱা স্কুল খুব কম আছিল 1931 চনত স্থাপিত হোৱা এই স্কুলখন অসমত এনেকুৱা দ্বিতীয় স্কুল নাছিল সেইকাৰণে আমি এই স্কুলখনত হাজাৰ হাজাৰ ল'ৰা ছোৱালী এতিয়া প্ৰাক্তন হৈ বাহিৰত কৰ্মসূত্ৰে তেওঁলোকে মানে বসবাস কৰি আছে তেওঁলোকক আমি আমন্ত্ৰণ জনাইছোঁ যে তেওঁলোকে যিকোনো প্ৰকাৰেৰে আচলতে ইয়াত আহক আৰু তেখেতসকলৰ তথ্য সংগ্ৰহ কৰাৰ কাৰণে আমি কিন্তু এতিয়ালৈকে লাগি আছোঁ আৰু আমাৰ বিশেষকৈ জিলা ছাত্ৰ সন্থাৰ সভাপতি হিচাপে মই নিজে প্ৰাক্তন আমাৰ আপচু নেতৃত্ব আচলতে ইয়াৰে প্ৰাক্তনে হয় AJICPৰ বিষয়ববীয়া আছে এইখন স্কুলৰে মানে প্ৰাক্তন হয় এইখন স্কুলৰ পৰা আমাৰ ACS IS বহুত বিষয়া আছে ডক্টৰ আছে বহুত বিষয় আছে সেই সকলক লৈ আমি যিটো এটা মানে গৌৰৱ অনুভৱ কৰোঁ আৰু আমাৰ এই গঠন প্ৰাক্তন ছাত্ৰসকলৰ মানে সংগঠনটো গঠন কৰাৰ উদ্দেশ্য হৈছে এই স্কুলখনত যাতে হৰিচিঙা অঞ্চলৰ বিশেষকৈ শিক্ষাৰ বাতাবৰণ সৃষ্টি কৰাৰ কাৰণে শৈক্ষিক বাতাবৰণ আমাৰ আচলতে এই অঞ্চলত কম আৰু আমি প্ৰাক্তনসকলে লগ হৈ কেনেকৈ শৈক্ষিক পৰিৱেশ এটা আমি ভাল পৰিৱেশ কৰিব পাৰোঁ কেনেকৈ ভাল ছাত্ৰ ছাত্ৰী আমি প্ৰডাক্ট কৰি ডক্টৰ ইঞ্জিনিয়াৰ আমি বনাব পাৰোঁ তেতিয়াহে আমাৰ এই অঞ্চল জাকত জিলিকা হ'ব তাৰে আশা ৰাখি আমি প্ৰাক্তনসকলে আমি চিন্তা চৰ্চা কৰিছোঁ যিখিনি দুখীয়া ছাত্ৰ ছাত্ৰীসকল আছে আমি প্ৰাক্তনসকলে তেখেতসকলক আৰ্থিকভাৱে সহায় কৰি হ'লেও উচ্চ শিক্ষাৰ কাৰণে আমি সহায় কৰিম বুলি আমি এটা চিন্তা চৰ্চা কৰিছোঁ সেইকাৰণে আমি গোটেই প্ৰাক্তনখিনিয়ে লগ হৈ বা য'ত যেনেকৈ আছে তেখেতসকলৰ তথ্য কালেকশ্যন কৰি অহা জানুৱাৰীত 23ত হ'বলগীয়া অধিৱেশনখনত সকলোকে আমন্ত্ৰণ কৰিছোঁ আৰু আপোনালোকৰ চেনেলৰ যোগেদি আমি জনাবলৈ বিচাৰিছোঁ যে যিসকল বাহিৰত কৰ্মসূত্ৰে বসবাস কৰি আছে তেখেতসকলে আহি যাতে আমাৰ লগত যোগাযোগ কৰে এইখিনিয়ে মোৰ ক'বলগীয়া ধন্যবাদ হৰিচিঙা AJICP আঞ্চলিকৰ প্ৰেচিডেণ্ট মই শ্ৰী জগদীশ দাস এইখন স্কুলৰে মই প্ৰাক্তন ছাত্ৰ আছিলোঁ যিদিনাখন আমাক ভাইচ প্ৰিন্সিপাল ছাৰে মাতিছিলে ইয়াত যে জগদীশ তোমালোকে অহা প্ৰাক্তন ছাত্ৰকেইজন আহি আমি এটা এলুমনি গঠন কৰিম যে ছাৰ ভাল লাগিছে যিহেতু আপুনি আমাক বিচাৰিছে গতিকে আমি এটা আশা কৰিছোঁ যে ইয়াৰ পৰা যিকেইজন মানুহ তাৰমানে পঢ়ি শুনি ডক্টৰ ইঞ্জিনিয়াৰ হৈ আছে বাহিৰত তেওঁলোকৰ ফেমিলিকো আমি লগ কৰিবৰ ব্যৱস্থা কৰি আছোঁ তাৰমানে এতিয়া প্ৰিন্সিপাল ছাৰৰ লগত আমি যোগাযোগ কৰি আছোঁ ছাৰ এইখন স্কুলৰ বহুত নাম আছে অসমতো নাম আছে গতিকে এইখন স্কুলৰ যিখিনি মানুহ অসমৰ বাহিৰতো আছে তেওঁলোকক আমি যোগাযোগ কৰাৰ কাৰণে ব্যৱস্থা এটা লৈ আছোঁ হয়তো জানুৱাৰী মাহৰ 2023ত যিটো প্ৰগ্ৰেম কৰিছে সেই প্ৰগ্ৰেমত আমি ছাৰক কৈছোঁ যে ছাৰ ইয়াতে বেলেগৰ পৰা মানে পইচা ল'ব নালাগে যিকেইজন আমি প্ৰাক্তন ছাত্ৰ আছোঁ সেই ছাত্ৰসকলৰ পৰা ডনেশ্যন কৰি আমি প্ৰগ্ৰেমটো পাতিম বুলি মানে আশা কৰিছোঁ এইখিনি মোৰ ক'ব লগা আছিলে দুলাৰায় बर' फरायसा आफादनिफ्राय जिहेतु हरिसिंगा हायार सेकेन्डारि स्कुला जि बारग' फरायसुला फरायसुलिफोरखौ लानानै जि एलुमनि मोनसे दानाय जाबाय बे हाबाफारिनि गेजेरजों जि मोनसे थांखि लानानै आवगायबाय थादों आरो जेसेबांखिनि जोंनि बे हरिसिंगा हायार सेकेन्डारि स्कुलनिफ्राय फरायनानै पास जालांबाय गुबुन गुबुन बेबायदि बबावबा साख्रि मावबाय बबावबा बेबायदिनो समाजनि खामानि मावनानै दङ बिथांमोना जाहाथे बे एलुमनि कमिटिजों जगाजग लाखिनानै आरो फैबाय थानाय समाव जि मोनसे कनभेनसन खुंनायनि जि हाबाफारि लादों बेयाव बयबो बाहागो लानांगौ आरो हेफाजाब खालामनांगौ जाहाथे जोंनि नैबे नायल' जाल' जि हरिसिंगानि ओनसोलनि जि मोनसे फरायसालि बे फरायसालिखौ जों जाहाथे गोजौआव लांनो हायो बेनि थाखाय जों बयबो जाहाथे हेफाजाब खालामनांगौ बेखौनो जोङो दुलाराय बर' फरायसा आफादनिफ्राय खावलायनाय जाबाय।